কমলা গছ এইফাল চক লাগি আছে ওপৰত কি সেক্সি ৰাস্তা বে চাগে আমাৰ এইফালে ৰাস্তাবোৰ এনেকুৱা হোৱা হলে সো হে গাইজ কি খবৰ আপোনালোকৰ আশা কৰো ভালে আছে আপোনালোক সকলোকে ৰয়িঙৰ পৰা গুড মৰ্নিং আৰু মোৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছো এইফালে ৰয়িং টাউনতে আছো এখন হোটেলত আছিলো নামটো হৈছে হোটেল মেমু আগৰটো ভিডিঅ'ত আপোনালোকক মই কৈছিলে বাৰু ইয়াত কলগেট পাউনি সুধিছা প্ৰথম এইখন হৈছে ৰয়িং টাউন হোটেলৰ পাৰ্কিংটো মানে অলপ আগত আছে মানে অলপ আঁতৰত আছে তাকে আহিলো ইয়ালে পাৰ্কিংলে বাইকখন থোৱা আছিলে নিবলে গৈ আছো ৰয়িঙৰ পৰা ডাম্বুক মই আগলৈ ৰয়িঙলৈকে আহিছিলো কিন্তু এতিয়া ডাম্বুক য'ত গৈছো আৰু মাইডিয়াটো লাষ্ট ভিডিঅ'ত গৈছিলো এইবোৰতো যোৱাই নাই ফাৰ্ষ্টে গৈছিলো ডাম্বুকো মই আগত যোৱা নাই চাওঁ কি কি জেগা পাওঁ ভাল লগা জেগা যিমান যি পাওঁ আপোনালোকক দেখাই যাম চাই থাকক লেফ্ট চাইডে এইফালে তেজু যাব পাৰে আমি যিহেতু ডাম্বুক যাম আমি অলপ আগত গৈ ৰাইট ল'ম এইফালে পাছিঘাটো যাব পাৰি 100 কিলোমিটাৰ পাছিঘাটলৈ ডাম্বুকলৈ 35 কিলোমিটাৰ কি মজা লাগিছে আহোঁতে আমি ইয়াত ৰখিব লাগিব ফটো চটো মাৰিব লাগিব অলপ দেখা আছে ডাম্বুক 18 কিলোমিটাৰ আমাৰ নৰ্থ ইষ্টত এনেকুৱা বহুত নেচাৰৰ ধনী জেগা আছে গোটেই নৰ্থ ইষ্টখন মানে নেচাৰৰ ধনী বুলিয়ে ক'ব পাৰি নৰ্থ ইষ্টত এনেকুৱা বহুত ধুনীয়া জেগা আছে যিবোৰ মানে আমি ফুৰা উচিত বুলি ভাবোঁ নৰ্থ ইষ্টৰ হিচাপে মই মানে ভাবিছোঁ যিমান যি পাৰোঁ মানে নৰ্থ ইষ্টৰ প্ৰত্যেকটো এটাকে জেগা ক্লিয়াৰ কৰি বা ফুৰি এক্সপ্ল'ৰ কৰি যাম বুলি ভাবিছোঁ যিমান যি পাৰোঁ মানে নিজৰ ফালৰ পৰা মই এতিয়া ভিডিঅ'টো যোনে চোৱা নাই চাই ল'ব দেই হোমষ্টে ইয়াতো আছে সেই চাওক না ওপৰত কি মজা এইফালে ডাম্বুক মেপত মাৰিলে য'ত পায় সেইটো পইণ্টলৈকে গৈ আছোঁ কি পাওঁ চাওঁচোন আমিও মানে কোনো বেলেগ মানুহৰ ছাজেশ্যন বা তেনেকুৱা কিবা লৈ অহা নাই দুই এটা ভিডিঅ' চাই বা মেপে কোৱা মতে মানে এক্সপ্ল'ৰ কৰিবলৈ আগবাঢ়ি আহিছোঁ আৰু সেইফালে দেখাইছিলে ন মানুহ এইবিলাক হেৰি হয় কোৱাৰ্টাৰ নিচিনাচোন डाम्बुक मैप में मार के आया था यहाँ तक दिखाया आने का ये तो मार्केट है हाँ यही मतलब मेन पॉइंट है ना ऊपर में ना रिजोर्ट वगैरह है और वो लैंड ऑफ ऑरेंज ऐसा कुछ है वहाँ पे क्या ऑरेंज का गस मिलता है ऑरेंज ऊपर में मिलेगा उधर तो फेस्टिवल करता है ऑरेंज का पेड़ है ऊपर में এতিয়া আমি ডাম্বুকৰ মেইন পইণ্ট মানে মাৰ্কেট বা বজাৰ সেইখিনিত আছোঁ আপোনালোকক দেখুৱাই দিছোঁ ৰ'ব वीडियो बना सकते हैं ना वहाँ पे वीडियो गस ऑरेंज का गस दलाल दादा वीडियो तस्वीर में देखे मैं वीडियो ये এটা গৰাকী সুধিছো মানে ইয়াত ভিতৰত গৈ ভিডিঅ' বনাব পাৰিম নে অৰেঞ্জৰ গছ বহুত দেখিছোঁ এইফালে অৰেঞ্জ লাগিও আছে আৰু ৰাইডাৰজনে দেখাইছিলোঁ যে তাৰ পৰা পাৰ হৈ অহাৰ পিছত ৰাস্তাৰ দুইফালে বহুত জেগাত দেখিলোঁ অৰেঞ্জ গছ খালি মানে ৰখি গৈ ভিতৰত উঠি গৈ দেখুৱাবলৈ অলপ ভয় এটা লাগিলে আৰু ওচৰত পাহাৰৰ নিচিনা ওখ জেগাৰ লগতে হাবি নিচিনা ওচৰত মানুহ একো নাইতো অৰেঞ্জ গছ বহুত আছে আমি এতিয়া অলপ আগলৈ আহিলোঁ ইয়াৰ পৰা এটা নাজাৰা দেখাম ৰ'ব ধুনীয়া নাজাৰা আৰু মই এতিয়া চবাই আছোঁ আৰু খাই আছোঁ মই ডাম্বুকৰ মিঠা পান তো কথা হ'ল মই ইয়াৰ লোকেল মানুহবিলাকৰ লগত কথা পাতি গম পাইছোঁ ডাম্বুক স্পেচিয়েলি মানে অৰেঞ্জৰ কাৰণে বিখ্যাত সেইটো কাৰণে ইয়াত ডাম্বুক অৰেঞ্জ ফেষ্টিভেলো পতা হয় প্ৰতি বছৰে পতা হয় ডিচেম্বৰ মাহত মই আজিলৈকে আহি নাই পোৱা এইটো বছৰ যেতিয়া ডিচেম্বৰত আকৌ পাতিব ঠাণ্ডা দিন কিটাতে পাতে আৰু যেতিয়া আকৌ পাতিব তেতিয়া আহিম বুলি ভাবিছোঁ এক্সপিৰিয়েঞ্চ কৰি চাব লাগিব কেনেকুৱা লাগে অৰেঞ্জৰ লগতে নেচাৰৰ কাৰণেও বিখ্যাত আৰু নেচাৰৰ কাৰণেতো গোটেই বাৰ নৰ্থ ইষ্টে বিখ্যাত এতিয়া আমি অলপ আগলৈ গৈ আছোঁ য'ত মানে অলপ যাতে অৰেঞ্জৰ গছ অলপ বেছি দেখোঁ বা বাগিচা টাইপ देखो साउंड किमान की पाऊँ ना पाऊँ आंटी ऑरेंज का गस वीडियो में दिखा सकते हैं क्या जगह में एक मतलब नानी था वो हिंदी समझ में नहीं आया ना उसको थोड़ा ज्यादा इसका था बहुत जगह रास्ता में की दुई साइड में देखा ऑरेंज का गस लेकिन यहाँ पे आदमी वगैरह नहीं है ऊपर जंगल टाइप का है ना है ले सकते हैं ना तोड़ेंगे ना सिर्फ दिखाएंगे ये दुकान खनत सुधिছিলোঁ মানে তেওঁলোকৰ ঘৰৰ দুইফালে দেখিলোঁ অৰেঞ্জৰ খেতি বা অৰেঞ্জৰ গছ বহুত দেখিলোঁ বাগিচা টাইপৰ দেখাব পাৰিম নে সুধিলোঁ দেখাব পাৰিবা বুলি ক'লে এতিয়া তাকে ওচৰৰ পৰা গৈ আপোনালোক এতিয়া দেখুৱাম ৰ'ব ক্ল'জকে এইখন দোকানখন এইটো তেওঁলোকৰ ঘৰটো আৰু এইফালে এইখিনি আছে অৰেঞ্জৰ গছ চবতে দেখামেই বাৰু এইফালেও আছে পিছফালেও আছে এয়া অৰেঞ্জৰ গছ কমলা গছ এইফালে চক লাগি আছে ওপৰত এইটো গাগছবিলাক ইমানো শকত নাথাকে মানে গছৰ হাইটটো চাই কিনে গাগছবিলাক মানে বহুত পাতলে থাকে ঢেৰ আছে অৰেঞ্জৰ গছ ইয়াত
এইফাল চক বেছি আগল নাযাওঁ এজোপাই দেখাই দিলোঁ আৰু এইখিনি চেম টাইপৰ এনেকুৱাই গছ আৰু ঠিক আছে এতিয়া আমি গৈ থাকোঁ আৰু আকৌ আমি ৰয়িং পালোহি আৰু ভোকটো সঁচাকৈ লাগিছে এতিয়া বেছি লাগিছে বাৰু ভাতটো ইয়াতে খাব লাগিব কি সেক্সি ৰাস্তা বে চাগে আমাৰ এইফালে ৰাস্তাবোৰকো এনেকুৱা হোৱা হ'লে ইয়াৰ ৰাস্তাই মজা বে আৰু ডাম্বুকৰ পৰা এতিয়া ৰয়িং গৈ বা ৰয়িঙৰ পৰা ডাম্বুক গৈ কি মজা লাগিলে ইমান প্লেইন ৰাস্তা পূজা হোটেল সো এতিয়া আমি ভাত চাত খাই মেলি গৈ আছোঁ তেজুলৈ তেজু টাউনলৈ আছে আপোনাৰ এতিয়া 60 কিলোমিটাৰ আৰু এখন ব্ৰিজ পালোঁ তাৰ দুই চাইডে পুৰা পিকনিক চলি আছে এইফালে এইবোৰত পুৰা পিকনিক নাই নেদেখিব আপোনালোকে অলপ ইফালে আছে মই গানবিলাক শুনি আছোঁ এইখিনি ইয়াত এইখিনি দেখিব গাড়ী দুখন আছে যে অসমীয়া গানে বজাই আছে আমি এতিয়া ৰাইট চাইডে যাব লাগিব তেজু টাউনলৈ আৰু ফাইনেলি আমি তেজুত সোমাই দিলোঁ ওপৰত লিখা আছে ৱেলকাম টু তেজু এতিয়া বাজিছে পুৰাপুৰি 4টা আৰু ৰুম পাই গ'লোঁ আমি এইটো ৰুমটো আমাৰ দুটা টোটেল লৈছে 800 টকা ইয়াত আপোনালোকে 3টা দামৰ ৰুম পাব এটা হৈছে 800 টকীয়া এটা হৈছে 1100 টকীয়া এটা হৈছে 1500 টকীয়া মানে মই দুটাৰ পইচা মিলাই মিলি কৈছোঁ সিংগল কেইটা কোৱা নাই যিহেতু আমি দুটাৰ একেলগত দামটো সুধিছোঁ মই ৱাছৰুমটো দেখুৱাইছোঁ ৰ'ব এইফালে এখন খিৰিকী আছে এইটো ৱাছৰুম এতিয়া আমি দুটাই ওলাই যাব লৈছোঁ অলপ মাৰ্কেটৰ ফালে এইখন ৰাতি দুডা লজ সেইটো সেইফালে ওপৰত ক্লক টাৱাৰ আৰু আমি এতিয়া তাৰ ৰাইট চাইডৰ ৰাস্তাটোৰ ফালে ঘূৰি দিছোঁ এইফালে আহি মেলি প্ৰায় ইয়াত কাপোৰৰ দোকানে দেখিছোঁ আৰু অলপ আগত আহি দেখিলোঁ এখন মেলা আনন্দ মেলা আহে যে পূজা দেৱালীত তেনেকুৱা উঠিবা যোৱা বুলি উঠি যোৱা ফুচকাৰ পিছত এতিয়া খাব লৈছোঁ জালমুড়ি আমি কাইলৈ মৰ্ণিং জল্দি তেজুৰ পৰা ঘৰলৈ যামগৈ মানে নামচাই হৈ মেলি চ' গাইছ আজিলৈ ইমানে নেক্সট ব্লগত লগ পাই আছোঁ যিসকল নতুন আহিছে তেওঁলোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন টিপি অল কৰি ল'ব